নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ। এয়া কাটি লোৱা হাঁহ মাংসৰ আজি হাঁহ মাংসৰ এটা ৰেচিপি দিবলৈ লৈছোঁ। ভিডিঅ'টো শেষলৈকে চাব। এয়া কাটি লোৱা পিঁয়াজ অলপ বেছিকৈ লৈছোঁ। মাংসত পিঁয়াজ বেছিকৈ দিলে ভাল লাগে। আদা নহৰু থেতেলিয়াই ল'লোঁ। এয়া হ'ল কাটি লোৱা আলু, নতুন আলু দেই, বাৰীৰ। এনেকৈ কাটি লৈছোঁ। আপোনালোকে নিজৰ জোখ অনুসৰি কাটি ল'ব। এয়া মাংস ভাজি থকা হৈছে। জলকীয়া অলপ বেছিকৈ দিলে বেছি ভাল লাগে। আপোনালোকে বা কিমান জ্বলা খায় সেইটো জোখত জ্বলা দিব। আৰু মাংস জুইত বনালে বেছি টেষ্টি হয়। এয়া হ'ব হৈছে আৰু ঘনকৈ উতল আহি আছে। বহুতে টেষ্টি হয়। আপোনালোকে এনেকৈ ৰান্ধি খাই চাবচোন। যদি মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল পায়, আপোনালোকে লাইক কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মাংস হ'ব হৈছে।